এয়া কোলাজান নদীৰ সাঁতোৰৰ প্ৰতিযোগিতা চলি আছিলে যিহেতু আজি দ্বিতীয় দিনা বুমৰা প্ৰতিযোগিতা। এয়া প্ৰথম যাবলৈ ওলাইছে চিন্তু শইকীয়া। এয়া চিন্তু শইকীয়া গৈছে। এইটো চিন্তু শইকীয়া বুমৰা প্ৰতিযোগিতাত তেওঁ প্ৰথম অংশগ্ৰহণ লৈছে। তেওঁ যিহেতু গৈ আছে এতিয়া বু মাৰি কিমান দূৰত ওলাব পাৰে দেখা যাওক। এতিয়ালৈকে তেওঁক দেখা পোৱা যোৱা নাই যিহেতু গৈ আছে। চাওঁ তেওঁৰ ৰেকৰ্ড কোনে ভংগ কৰিব পাৰে। আৰু আমাৰ তিনিজন প্ৰতিযোগী ইয়াত অংশ ল'বলৈ আগবাঢ়ি আছে। এয়া চিন্তু ওলালে। এতিয়া এয়া নয়নজ্যোতি। এতিয়া আমাৰ নয়নজ্যোতি দ্বিতীয় প্ৰতিযোগী নয়নজ্যোতি। এয়া নয়নজ্যোতি। এইটো নয়নজ্যোতি গৈছে। এয়া নয়নজ্যোতি গৈ আছে। তেওঁ যিহেতু গৈ আছে তাৰ ৰেকৰ্ড ভংগ কৰিবলৈ ভাবিব লাগিব। এয়া তৃতীয় প্ৰতিযোগী দৌ। এয়া দৌ গৈছে। এইটো দৌ। দ্বিতীয় প্ৰতিযোগীৰ ৰেকৰ্ড ভংগ কৰিব পৰা হয় নে নহয় এওঁ চেষ্টা কৰিছে যিহেতু। এখেতক কলমূৰে ৰাখিব যিহেতু সফল হ'ব নোৱাৰিলে। এয়া পেটুৱা গৈছে। এইটো পেটুৱা গৈছে। চতুৰ্থ প্ৰতিযোগী পেটুৱা কিমান দূৰত ওলাব পাৰে। যিহেতু যি দেখিলোঁ নয়নজ্যোতি শইকীয়াৰ ৰেকৰ্ড কোনো ভংগ কৰিব নোৱাৰিব। এইটো এয়া সাঁতুৰিছোঁ। এয়া আমাৰ শেষৰ প্ৰতিযোগী চৈত্ৰ সন্দিকৈ। যিহেতু তেওঁ অকণমান ভয়ো কৰে তথাপিতো অংশ লৈছে ইয়াত। এয়া চৈত্ৰ গৈছে। চৈত্ৰ সন্দিকৈ কিমান দূৰ আগবাঢ়িব পাৰে। এইটো তথাপিতো এয়া বুমৰা প্ৰতিযোগিতাৰ পাছত আকৌ ৰিং মৰা প্ৰতিযোগিতা। কোনে কিমান দূৰ ৰিং মাৰিব পাৰে, কোনে কেনেকৈ মাৰিব পাৰে। উল্টা উভতাই যেনি তেনি দিছে। এয়া দেখিছে নহয় কেনেকৈ ৰিং মাৰিছে। যিহেতু এইটো আমাৰ নয়নজ্যোতি শইকীয়া তেখেতৰ আগফালে পিছফালে কোনোফালে তেওঁক নোৱাৰিব। তেওঁ বুমৰাটো পৰা নাই যিহেতু তেওঁ ৰেকৰ্ড ভংগ কৰিব। আকৌ নয়নজ্যোতি শইকীয়া দেখাই দিয়ক এটা। আকৌ এবাৰ নয়নজ্যোতি শইকীয়া উল্টা কৰি এয়া চাওক নয়নজ্যোতি শইকীয়া কেনেকৈ উল্টা খাই দিছে। তেখেতে পেটত দুখ পাইছে, অপাৰেশ্যন কৰি থোৱা আছে তথাপিতো তেওঁ বিফল হৈ দিয়া নাই। তেখেতৰ বহুত ৰোগত ভুগিছিলে, এতিয়া সুস্থ হৈ উঠিছে যিহেতু তথাপিতো তেওঁ অংশ লৈছেহি ইয়াত গাঁৱৰ ল'ৰাৰ লগত। এয়া চিন্তু শইকীয়া তেখেতে ৰিং মাৰিব উল্টা খাই। দৌ শইকীয়া ইয়াত প্ৰতিযোগী গোটেইকেইজনে গোট খাই আছে। এয়া চিন্তু শইকীয়া তেখেতে ৰিং মাৰিছে। এইটো দৌ